হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। ভালে বেয়াৰ মাজত। আৰু আজি আমাৰ যিখন মুছলপুৰৰ ডাঙৰ বজাৰ, আৰু বজাৰখনৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। আৰু আহিছোঁ মাছৰ বজাৰত। এই কি দাম? এই পোৱা কি দাম? 30। এই কি দাম দিছা? 25 কে নহয়? পুঠি মাছ আধা কেজি নিলো 50 টাকা ধৰি। 60 টাকা আনে দিয়ক আধা কেজি। এইখন হৈছে মুছলপুৰৰ ডাঙৰ বজাৰৰ মাছৰ বজাৰখন। একদম কিমান ধৰণৰ মাছ দেখুৱাই দিছোঁ অলপমান। আধা কেজি ইমান অলপমান, আধা কেজি ইমান অলপ জুখি নাচাং ৰ'ব। নহয় নহয়, এনে কৈছোঁ দে। এই লৈ ললোঁ মাছ। বজাৰখনৰ এৰিয়াটো দেখুৱাই দিছোঁ, ইমান ডাঙৰ ৰাউণ্ডটো। একদম লাষ্টৰ লাইনটোতে ওলাই যাম মই। এইটো লাইনত হৈছে বড়ো মানুহখিনিৰ কাৰণে দোকান, আৰু সিফালে জেণ্টছখিনিৰ তাৰপিছতে একো কোৱা নাই আৰু মই মানে কি অলপ কিমান ডাঙৰ বজাৰখন সেইটোকে দেখুৱাইছোঁ আপোনালোকক। সেইকাৰণে মোক দেখুৱাব পৰা নাই। একদম ওপৰত এইবিলাক দোকান। পাগল
পৰিষ্কাৰ মাছ সাজৰ দোকান মাটিৰ সাজ হাঁহ মুৰ্গীৰ বজাৰ সন্মুখতে হাঁহ মুৰ্গীৰ বজাৰখন আৰু আজি অলপ মানুহ কম বাৰু বজাৰত মানে বিচনা পায় আৰু এই আৰমালি বিচনা দৰ্জা বেটাই তৰমুজ খাব নাপায় কাণছিল না সিদিনা আজি স্কুলত থকাৰ কাৰণে তৰমুজ লৈ যাব আৰু তৰমুজ ওলালে বেছি গৰম পৰাই নাই বাহঁতে কি ডিজাইনত কাটি থৈ দিছে চাবৰ কাৰণে লৈ ল'লো তৰমুজ আৰু এতিয়া আমি বিস্তাৰে মই ভিতৰৰ পৰা ওলাই আহি আছোঁ ৰাস্তা পোৱা নাই এইটো বজাৰত অহায়ে ৰাস্তা বজাৰখনত অহা ৰাস্তা আৰু আজি বৰষুণ দিছিলে যিহেতু ৰাতি একদম ৰাস্তাত পানী আৰু তৰমুজ দেখা পাই লৈ ল'লে কাৰণ সি সিদিনা বহুত কান্দিছিল যিহেতু চকত তৰমুজ খাব নাপায় আৰু আজি ইয়াতে মানে অলপ কম দামতে দি আছে সেইটো কাৰণে ল'লোঁ আৰু গাড়ী একদম এইখিনিত ইমান জাম লাগে ৰাস্তাটো চেফ বিৰাট ভয় লাগে আৰু বজাৰখন দেখুৱাই দিলোঁ আজি যিহেতু বজাৰত আহিয়ে থাকোঁ প্ৰায় বজাৰখন দেখুওৱা হোৱা নাছিল আজি দেখুৱাই দিলোঁ আৰু এতিয়া বিস্তাৰে বেংকত সোমাব ময়ো সোমাম মোৰ মানে সেইদিনা আজি বহুত দিন আগতে বেংকৰ যিহেতু বহীটো পোৱা নাছিলোঁ এনে এখন কাগজ আছিলে বেংকৰ বুলি মানে জিৰ' বেলেঞ্চৰ ষ্টেট বেংকৰ আৰু পাছবুকটো পোৱা নাছিলোঁ আৰু সেইদিনা বেংকৰ মানুহজনে বজাৰত লগ পাই কৈছিলে মানে বহীটো আহিছে বুলি সেইটো কাৰণে তাতেও ময়ো সোমাম বেংকত আৰু সেয়ে আৰু বিশেষ একো নাই আৰু আজি যিহেতু বেটাৰ প্ৰথম স্কুল পৰীক্ষা যোৱাৰ পৰা আজি প্ৰথম স্কুল বহিছে আৰু সি স্কুলত আছে বাৰু আজি কান্দা নাই থাকিব আৰু ডাঙৰ হৈছে যিহেতু প্ৰথম স্কুলত আজি লৈ আহিছোঁ আৰু ইয়াক থৈ আমি দুয়োটাই আহিছিলোঁ অলপ ঘূৰিবৰ কাৰণে বজাৰত আৰু এতিয়া বজাৰৰ পৰা গৈ আছোঁ একদম মুছলপুৰখন গোটেই দেখুৱাই দিলোঁ আপোনালোকক আজি মানে এই আৰু এখন আমাৰ মুছলপুৰ মেডিকেল ডাঙৰ মেডিকেল কিন্তু ইয়াতে মানে ভাল ডক্টৰ নাথাকে বাৰু তথাপিতো মেডিকেলখন যথেষ্ট ডাঙৰ এই আছিল আৰু ভিডিঅ'টো সমাপ্ত কৰিম কাৰণ এতিয়া বেংকত সোমাম যিহেতু অলপ মানে অসুবিধা আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব বজাৰখন দেখুৱাই দিলোঁ যিহেতু আপোনালোকক গতিকে লাইকটো বানতা হে না এতিয়া বাই বাই বেংকত সোমাওঁ